জানে যে আমাৰ শিৱসাগৰ জিলাৰ কেইবাবাৰো শিক্ষকে আজি বহুদিনে দৰমহা নাপায় তেওঁলোকে এটা খুব কষ্টৰ জীৱন যাপন কৰিছিল। আজি মই শিৱসাগৰত থিয় হৈ মই গৌৰৱ অনুভৱ কৰিছোঁ যে অহা মাহৰ এই মাহৰ 30 তাৰিখে ৰাতিপুৱা আমি গুৱাহাটীৰ খানাপাৰা ফিল্ডত আমাৰ পুৰণা যিবিলাক অনিয়মীয়া নিযুক্তিৰ শিক্ষক আছিল সকলোকে আমি আকৌ নিযুক্তি পত্ৰ বিতৰণ কৰিম আৰু সকলোৱে তেওঁলোকে নিয়মীয়াভাৱে দুটা শ্ৰেণীৰ দৰমহা পোৱা আৰম্ভ হ'ব। অহা 5 তাৰিখে আমি অসমৰ প্ৰায় 19,000 শিক্ষকৰ চাকৰি প্ৰাদেশিকৰণ আৰু প্ৰাথমিক বিদ্যালয় আৰু হায়াৰ ছেকেণ্ডাৰী স্কুল হাইস্কুলত প্ৰায় 15,000 নিযুক্তি অহা মাহৰ 5 তাৰিখে একেলগে আমি সৰুসজাই ষ্টেডিয়ামত 35,000 নিবনুৱা ল'ৰা ছোৱালীৰ হাতত নিযুক্তি পত্ৰ আমি তুলি দিম।